আজি ঠিকছে গাহৰি নেলো খাব লাগিব পাই পাপাক কংকে পাই একজনে খানাৰ বিষয়ে খাব লৈছিলে নহয় অকমান ও ধুজুলি বৰা আই মিন মোৰ পাপা ওই তেজ খোৱা ক কি হ'ল এ পাপা একজনে পালেহি নহয় পাৰ্টিতে খাব লাগিছিলে এবাৰ বাদ দে থ পইচা নাই হাতত নহ'লে কিডনী কেইটাহে বিকিব লাগিব নাখাওঁ নহয় আৰু ইমান ব্ৰইলাৰ 5 কেজি মান বাৰু গাহৰি বেছি নালাগে হাত কেইটামান দিলে হৈয়ে যাবচোন ঐ ইমান চুবাবিনে ঐ তোমাকতো পেট নে টেংকি এমাহলৈকে এইবোৰ বাচিয়া যাব হ'লেও পাপাক খাব লাগিছিলে নহয় ঐ ধুদুলিকাই আছেনে অ কোন বাৰু আছো অ মই জালিয়া সোমাই আহা জালিয়া খুৰা ৰাতিপুৱাটো হুপিলেই নে কি কৰিবা আৰু অভ্যাসে হৈ গ'ল নহয় বাৰু পিছে কচোন কেলে আহিলি এই নৱবৰ্ষৰ কাৰণে মানে চবে আমি খানা এটা খাম বুলি ভাবিছোঁ আপুনি তাতে যোগদান কৰক আপোনাৰ পৰা চানাটো লৈ যাওঁ হাতত বাৰু পইচা ইমান নাই হ'লেও কিমানকৈ তুলিছা বেছি নহয় আপুনি 5,000 টকা দিব ঐ মই নেখাওঁ ইমান পইচা দি তোমালোকে খোৱাগৈ যোৱা এই এনেই কৈছোঁ দা 500কৈ দিব আৰু এতিয়া অলপমান শান্তি পালোঁ পাই 500 বুলি কোৱাত হ'ব আমি যাম বাৰু আমি দুটাহে আৰু আমি কেইটাই যাম এনেও মানুহজনে নেখায় এইবোৰ ঐ তহঁতি মোক পাহৰিলি নেকি হে দুটা বুলি ক'লি যে ময়ো যাম অ দাইটি আপুনিও যাব বুঢ়া হলো বুলি ডেকা ড্ৰেছ নাই বুলি ভাবিছ নেকি হে অ হ'ব দাইটি ওলাব হ'ব আপোনালোক থাকক এই মই যাওঁ বজাৰ দুটামান কৰিব লাগিব নহয় অ যোৱা আমি যাম বাৰু আমি দুটা আমি গোটেই তিনিটা যাম ঐ ল'ৰা লাহে ধীৰে ওলাবি যা অকমান দেৰি পিছত যাম মই ওলাংগে থাকা ঐ ল'ৰা কেৰাহী ভালকে লৈ যা যদি পৰে তো কেনেকুৱা দিম নহয় তুমিচোন লৈ যাব পাৰা এই পোৱালিটোক দিছা যে হে নিজে লৈ যাব নোৱাৰা তোমাৰ কাঠোন ইমান দূৰ আছে নে তুমি মাইকী ঐ গৰু কাক মাইকী বুলি কলি হেঁতে তই মাইকী চালা ঐ বৰ দেৰি হৈছে ফাইনেলি লোকেশ্যন পাই গলোহি এইকেইটা ইমান দেৰি নাই অহা যে কথাটো কি ভাগৰ লাগি গ'ল কে পাই ঐ এইটো ইমান পাতলাটো এইটো দামতে ভাগৰ লাগি গ'ল নাই 1 কিলোমিটাৰ বাটো নাই অহা আমি তই গম পাইছ নে নাই হে নিজেনো কি দাঙিছা ঐ দাদা মই আহি গ'লো ঐ দাইটিয়েতো লৈ আনিছে নি ভাল কামে কৰিলে দেই এইটো নানিম নে আৰু জানুৱাৰী বুলি হে কি কথা কবলৈ আহ তই ভালে কৰিলে দিয়ক পিছে এতিয়া মাংসটো কোনে বনাব মইতো ভালকে নাজানো দাইটিয়ে বনাক নেকি হ'ব দে মই বনাম বাৰু দে এনেকুৱা বনাম নহয় নাকে মুখে চেলেকি যামিকে পিছে জুই কৰা বেলেগ কোনোবাই ধৰি দিবি আকৌ মই ধৰিব নোৱাৰো দেই জুই চুই হ'ব দিয়ক মই ধৰি দিম দাইটি মই জুই ধৰি দিলোঁ এতিয়া আপুনি মাংস বনাওক হ'ব যা আমি এপাক ফুৰি আহোঁগে আপুনি বনাওক যা ক'ত মৰগে যা মাংসৰ ৰেড চিলি পাউডাৰ অলপমান দি দিওঁ তেতিয়া ভাল লাগিব চেচ গোটেই পলিথিনত থকা ৰেড চিলি পাউডাৰ পৰি গ'ল বে এতিয়া কি হ'ব বে এইকেইটা মোক খাব কলি যা ঐ টংক এইফালে আছোন এইফালে কি হ'ল এই মোৰ হাতখন অকমান লেতেৰা হৈ আছে এই পলিথিনৰ ৰেড চিলি আছে দি দিবিচোন দেই মই দি দিম বাৰু তুমি হাতখন ধুই আহিবা যোৱা পলিথিনটো ইয়াতে থৈ গৈছো তই দি দিবি দেই যোৱা ইয়াৰ ৰেড চিলি নাইচোন অকমানে আছে দিয়ে দিওঁ সেইকণকে ঐ টংক হ'ল নে দেচোন দে এপিচ টেষ্ট কৰি চাওঁ তেতিয়া নাই হোৱা ৰ'বাচোন দে ৰৈ থাকিবলৈ নাই দেই ইমান জলকীয়া মই পকত পাই গৈছেগে মই নেখাওঁ মই ঘৰলৈ যাওঁ লেট্ৰিঙত বহোঁগে মই লেট্ৰিঙৰ পৰা উঠিব নোৱাৰো দেই তহঁতে খা পিকনিক ইমান দৌৰিলে যে ময়ো যাওঁ মা পাপা কলে গ'ল জানো তোৰ পাপা ক'ত গ'ল এইফালে মই লেট্ৰিনৰ ফালে দৌৰ মাৰি যোৱাহে দেখিলো তেন্তে তেওঁ মন্দিৰত সোমালেগে মাংস খাই পাই গ'লগে চাগে কেলে মাংসত ইমান জলকীয়া দিছিল নে খাব নোৱাৰাকে নহয় মই অলপমানহে দিছিলো টংক পাপা কলে গ'ল পাপা কালি পৰা লেট্ৰিনৰ পৰা ওলোৱাই নাই তেন্তে ৰাইজ আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আমাৰ ভিডিঅ'টোত গৈ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলৰ পৰা আপোনালোকলৈ নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকৰ মৰমৰ কাৰণে আমাৰ চেনেলটোৰ 300টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু ইয়াতকৈ বহুত বেছি মৰম দিব বুলি আশা কৰিম